So welcome to my SJ Assam. এটা সৰু ভিডিঅ' দুপৰীয়া কি অলপ ফটো মাৰিবলৈ আহিলোঁ ফটোগ্ৰাফাৰ ভণ্টিহঁতৰ লগত ভাইটিহঁতৰ লগত ভাগিনৰ লগত কি এনেকুৱা হৈছে কি হ'ব চাই থাকক এই দুপৰীয়া সৰু ছুটি 5-6 মিনিট ভিডিঅ' কাটি নিদিব আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আহক ফটো মাৰিছিলে গীতে জুপি আছে এই ওলে যা কি কৰি আছিলা ফটো মাৰিছিলো বৰ্তমান ফটো মাৰি ভৱিষ্যতে ফটোৱে মাৰিম জানে নহয় দুজনীমান সেলফি লোৱা কিবা বোলে সেলফি লোৱা একদম সেলফি মেইন মানে দুজনীমান ছোৱালী গোট খালে হ'ল এই সেলফি আকৌ পিলা আমি নাই কোৱা কিন্তু দুপৰীয়া পৰত যে গছৰ তলত বহি আছো ইমান ৰ'দ বাপ্পা মুজে কিন্তু তামাম ৰ'দৰ কাৰণে খেতিয়ে হোৱা নাই এবাৰ ইমান ৰ'দ মানে ভাবিব নোৱাৰা ৰ'দ আৰু কঠিয়াবিলাক ৰাইজে যেন তেনে পাৰিছে আপোনালোকে পাৰিছে কৈছে নাজানো কিন্তু ইয়াত ৰ'দত থাকিব পৰা নাই তামাম ৰ'দৰ তলত কৃষ্ণৰ চোৱাৰ গছৰ তলত দুপৰীয়াৰ 8টা বুলি ক'ব লাগিব এতিয়াতো এই দুপৰীয়া 8টাতে পৰিছেগৈ আৰু চবে ফটো মাৰিবলৈ শিকাই আছে ভাই এইফালে জুমি চাই আছে দৰ্শক मैं बुझू भाई मारिम मैं फटो देखाई आसो फटोकपी केनका मारिम चाइ लब हाँ फटोकपी मारिम यार পৰা मैं फटोकपी एखिनि पा मारिम हेफाले रब देखाई आसो फटोकपी मारि लং ना रब ना अलप वेट करक फाइनली फटोकपी मारि दिलो केनेका হৈছে জনাব দেই পাৰনো গৰম কেনেকুৱা গৰম ভাল না কিমান ভাল বহুত বেছি মুফালে কিন্তু বৰফ গৰম কেনেকুৱা মুফালে বৰফ পইছে আইবিনে বৰফ পইছে আমাৰ এটা পুৰা ফটো মাৰ ব্যস্ত হৈ এভেলি মাই মেক আমাৰ মিস ডেজি ফটো মাৰিম এতিয়া ফটোকপি কেনেকুৱা হয় ক'ব দেই দেখাই দিম বাৰু এইখনে যোৱা প্লেন মানুহ शेयर কৰিবলৈ কৈ দিয়া ধুনু লাইক শেয়াৰ নকৰিব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব কেতিয়াও পাহৰিব আৰু যদি ভিডিওটো চাই মই এই সৰু ভিডিওটো চাই যদি ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ।